Hello students, welcome to my YouTube channel TR Knowledge. So students, আজি এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ অসমীয়াৰ বৰগীতৰ সম্পূৰ্ণ যি ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ তো সেই সম্পূৰ্ণ কুৱেশ্যন আনসাৰখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা আৰু চেনেলৰ পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো বলা পলম কৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকৰ ফাৰ্ষ্ট ইয়াত শৰ্ট কুৱেশ্যন 10টা দিয়া আছে। তো ফাৰ্ষ্ট তোমালোকৰ প্ৰশ্নটো দিয়া আছে যে সহস্ৰ বয়নে যাৰ নাপান্ত সীমা অদবে জানিব কেন তোমাৰো মহিমা। তো ইয়াত তোমালোকৰ চাৰিটা অপশ্যন দিয়া আছে। ক নম্বৰ দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱৰ মহিমা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহিমা, হৰিৰ মহিমা, গোবিন্দগিৰিৰ ভূঞাৰ মহিমা। তো ইয়াত কোৱা হৈছে যে এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰ মহিমাৰ কথা এই প্ৰশ্নটো তোমালোকক কোৱা হৈছে। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ঘ, হৰিৰ মহিমা। তাৰপিছত তোমালোকক দিয়া আছে তলৰ কোনটো বৰগীতৰ লক্ষণ। তো ক নম্বৰ দিয়া আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত, বৰগীতসমূহ ভোজপুৰী আধুনিক গীত, বৰগীতসমূহ অসমীয়া আধুনিক গীত, বৰগীতসমূহ নোৱাৰী আধুনিক গীত। তো ইয়াৰ শুদ্ধটো হ'ব তোমালোকৰ ফাৰ্ষ্ট ক নম্বৰটো বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। তাৰপিছত তোমালোকক দিয়া আছে বিষয় বিকলে মানে কি। তো ক নম্বৰ দিয়া আছে মায়াৰ বন্ধনত কাতৰ, বিষয় বাসনত কাতৰ, ধ্যানৰ চিন্তাত কাতৰ, নিগম শাস্ত্ৰভাৱে কাতৰ। তো ইয়াৰ শুদ্ধটো হ'ব খ নম্বৰটো বিষয় বাসনত কাতৰ। তাৰপিছত তোমালোকক দিয়া আছে তো ষ্টুডেণ্টছ তোমালোকে গোটেইখিনি কুৱেশ্যন আনচাৰখিনি তোমালোকে নোটছ কৰি যাবা, কাৰণ ইয়াৰ ভিতৰতে তোমালোকৰ কমন কুৱেশ্যন আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। তো তোমালোকে চাই যোৱাৰ লগে লগে নোটছ বনাই লৈ যাবা, এটা বহীত লিখি লৈ যাবা। তাৰপিছত তোমালোকৰ প্ৰশ্নটো দিয়া আছে মানুহে কেতিয়া মুখপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি বৰগীতটোত উল্লেখ কৰিছে। তো তোমালোকৰ ফাৰ্ষ্ট দিয়া আছে সাহিত্য সৌন্দৰ্যৰ জ্ঞান লাভ কৰিব পাৰিলে, খ নম্বৰ দিয়া আছে ভকতৰ কৃপাত লাভ কৰিব পাৰিলে, গ নম্বৰত দিয়া আছে হৰিৰ কৃপা লাভ কৰিব পাৰিলে, ঘ নম্বৰ দিয়া আছে সংসাৰৰ সুখ লাভ কৰিব পাৰিলে। তো ইয়াৰ শুদ্ধটো হ'ব তোমালোকৰ ঘ নম্বৰটো হৰিৰ কৃপা লাভ কৰিব পাৰিলে। নেক্সট কুৱেশ্যন দিয়া আছে তোমালোকৰ তলত উল্লেখ কৰা কোন শাৰীৰ পদে মায়াৰ বন্ধনৰ কথা বুজাইছে। তো ইয়াত তোমালোকক দিয়া আছে আতুৰ ভৈল হৰি বিষয় বিকলে, কৃপা কৰা নাৰায়ণ চুৰ মুখ পাশ, সহস্ৰ বয়নে যাৰ নাপাওঁতে সীমা, কৰিয় উদ্ধাৰ মুখ চৰণ কমলে। তো ইয়াৰ শুদ্ধটো হ'ব খ নম্বৰটো কৃপা কৰ নাৰায়ণ চুৰ মুখ পাশ। তাৰপিছত এইখিনি তোমাৰ 10টা শৰ্ট কুৱেশ্যন আছিল। তাৰপিছত নেক্সট তোমালোকৰ শব্দ অৰ্থৰ কথা দিয়া আছে। তো ইয়াত তোমালোকে চাই ল'ব পাৰা, ইয়াত অৰ্থসমূহ ধুনীয়াকৈ দিয়া আছে। নিগম মানে হ'ল তোমালোকৰ শাস্ত্ৰ, চুৰ মানে ছিঙি দিয়া, মুখপাশ মানে মায়াৰ বন্ধন, ধ্যায় মানে ধ্যান কৰা, জাহাকু মানে যিজনক। তো ষ্টুডেণ্টছ জাহাকু এই শব্দ অৰ্থটো মেক্সিমাম তোমালোকৰ মেট্ৰিকত আহিয়ে থাকে। তো তোমালোকে গোটেই শব্দ অৰ্থটো তোমালোকে নোটছ বনাই লৈ যাবা। নেক্সট তোমালোকৰ চমুকৈ উত্তৰ দিবলৈ কৈছে। তো ফাৰ্ষ্ট তোমালোকৰ প্ৰশ্ন আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। উত্তৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তো খ নম্বৰ দিয়া আছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে। তো ইয়াৰ উত্তৰ হ'ব কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। তাৰপিছত গ নম্বৰত দিয়া আছে তোমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতটো কি ৰাগৰ। তো ইয়াৰ উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ। তাৰপিছত গ নম্বৰ তোমালোকক দিয়া আছে সন্দক সনন্দ যোগী জাহাকু ধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। তো ইয়াৰ উত্তৰ হ'ব সনক সনন্দ আদি যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। তাৰপিছত 19 নম্বৰ কুৱেশ্যন আছে তোমালোকৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে। তো ইয়াৰ উত্তৰ হ'ব কবিয়ে সংসাৰৰ দুখ যন্ত্ৰণা বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তাৰপিছত দিয়া আছে বৰগীতটো কোনে ৰচনা কৰিছে। ইয়াৰ উত্তৰ হ'ব বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে। তো ষ্টুডেণ্টছ এই শৰ্ট কুৱেশ্যন আনচাৰসমূহ তোমালোকৰ মেট্ৰিক পৰীক্ষাত মেক্সিমাম আহি থাকে। তো সেয়ে মই তোমালোকক সকলো কুৱেশ্যন আনচাৰ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তো তোমালোকে নোটছ বনাই লৈ যাবা। তাৰপিছত তোমালোকক দি আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। তো ইয়াত এনচাৰ হ'ব কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। তাৰপিছত জ নম্বৰত দি আছে মুখপাশ মানে কি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তো ষ্টুডেণ্টছ এইটো মেক্সিমাম আহি থাকে মেট্ৰিকত। তো ইয়াৰ উত্তৰটো হ'ব মুখপাশ মানে হ'ল মায়াৰ বন্ধন। তো ষ্টুডেণ্টছ আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ বৰগীতৰ শৰ্ট কুৱেশ্যন আনচাৰসমূহ তোমালোকক কভাৰ আপ কৰি দিলোঁ। নেক্সট ভিডিঅ'ত তোমালোকৰ এই বৰগীতৰে ইম্পৰ্টেণ্ট লং কুৱেশ্যন আনচাৰ বিষয়ে তোমালোকক আলোচনা কৰি দিম। তো ষ্টুডেণ্টছ গোটেইখিনি আনচাৰ তোমালোকে নোটছ বনাই ল'বা, আৰু যদিহে বুজি নোপোৱা আকৌ পুনৰ এবাৰ তোমালোকে ভিডিঅ'টো চাই ল'বা। তো আজিৰ এইখিনি আছিল, পুনৰ লগ পাম বৰগীতৰ নতুন আৰু ইম্পৰ্টেণ্ট লং কুৱেশ্যন আনচাৰবোৰ লৈ। তো ষ্টুডেণ্টছ যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলৰ পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।